দেখিছ ই ল'ৰা ইহঁতৰ কৈ ই ইমান বেলি পৰলৈকে শুই থাকিবলৈ আহিছে। ইয়াক ৰ আজি মই ভৰি এতিয়াই উঠিব হোৱাই নাই, ইমান মাৰ খাই যে তই উঠিব হোৱা নাই। ইয়াক মই সি এনেকৈ নুঠিব, ইয়াক মই পকৰৰ ওপৰত লাখুটি সোমাই দিম ককা আমাৰ পকাৰ ওপৰত লাখুটি সোমাব নালাগে, মই উঠিলোঁ। মই টোপনি যোৱা ভেকচিনে জৰি আছিলোঁ। ককা এই কেইটা বাজিলোঁ এতিয়া? কি হ'ল ল'ৰা, তই কেইটা বাজিত উঠিছ? এতিয়াতো শুই থকা মই 10:30 বাজিল, তোৰ খবৰ আছেনে নাই? ইমান বেলি ওপৰলৈকে শুই থাকা নেকি? উঠ। লোকৰ ল'ৰা ছোৱালী কাম বন কৰি স্কুল গ'ল, তাৰ টোপনিয়ে নভঙা হ'ল। কৈছে কি মোক ভেকচন কৰি আছিলোঁ, স্কুল যাবলৈ মন নাই মানে তোৰ না? তাকে নকয় টোপনি ভেকচন দি আছিলি। উঠ এতিয়া উঠ, গোটেই কাম বৰ ঘৰৰ। এতিয়া কৰি মই গোটেই ঘৰ কাম কৰিব লাগিব। নহয় কেলে তই বেলিটো ওপৰলৈকে শুই থকা নাই? এতিয়া তই গোটেই ঘৰৰ কাম কৰ, নহ'লে তোৰ মই পকৰ লাখুটি সোমাবলৈ থাকিলে নহয়, সোমাই দিম মুখেদি, মই পকৰিয়ালে দিম, গম পাবি। ভৰ্তি নালাগে মই যাওঁ। লোৱা ভৰি হাতকেইটা ফোন কৰিলা? হ'ব মই ভৰি হাত পিছতো ফোন কৰিম, নহ'লে আকৌ মোৰ পকৰে মূৰে লাখুটি ভৰাম কৈছে নহয়। পালি বাবে কিছু টকা দেৰিকৈ হৈ থাক। এতিয়া মই মিননি এটা ঘৰৰ ফালেকে যাওঁ, চাহ এটোপ খাই আহোঁগৈ। ঐ মিনতি এই ক'ত আছে নেফেলা? এইটো বুঢ়া মাতচোন, এইটো কিচেনত যে মতালে লাগে। বাটো কিচেনত মাৰি নাছিলে, বাহিৰত মাত নলগালে। বুঢ়া মই ঠিক চে দিম আজি, চাউল পাই গৈছে বেছি। ইয়াৰ বুঢ়া মাতটো শুনিছিলোঁ, কেনি গ'লনো? মিনতি বুঢ়া তই চাউল পাই মূৰৰ ওপৰত উঠিলি যে, এষাৰ কথা আছে, কুকুৰে বোলে চাউল পাই গললৈ যাবিয়ে। তাই বুঢ়া নাম জানে, তই ডাইৰেক্ট যে কিচেন সোমালিহি খাবি। ৰাতিপুৱা মোৰ ঘৰলৈ আহিলি, বলা ইয়াৰ পৰা। ঠাণ্ডা বুঢ়া নিজৰ পুতেৰটো মোৰ গালি খালিয়ে, কইনাটো মোৰ গালি খালি, বোৱাৰীও মোৰ খালি, এতিয়া নাতিনীও মোৰ খাবলৈ আহিছ। এতিয়া আকৌ মোৰ ঘৰত আহি তই ডাইৰেক্ট কিচেনত সোমাবলৈ আহিছ। সোমাই কি কৰিছ? একদম গেছৰ ওপৰত থৈ বহি আছ তই, নাম তাকে তোলা। মোৰ ঘৰত আহিবি আজি পাই ঘৰত আহি ওলা। তোৰ মুখখন চাবলৈ মন নাযায় মোৰ, ওলা। মই তেনেকৈ কৈছোঁ, গালি মই পুৰা নাহিলে ওলাই তই। কি হ'ল আকৌ আহিল যে পুৰা? তোৰ মুখখন চাওঁ বুলি আহিছোঁ। কোনো দৰকাৰ নাই। বুঢ়া সদায় মোৰ ঘৰত ৰাতিপুৱাই চাহ চিটি ল'ব আহে, পানী চিপছে এটা দিলোঁ, ৰাতিপুৱা নাহে আৰু।
নিজৰ ঘৈণীয়েকৰ মূৰটো খালে, পিতেক বায়েকৰ মূৰটো খালে, এতিয়া নাতিনীয়েকৰ মূৰটো খাইছে। পপিয়া বুঢ়া।